যাৰ ফলত ভগৱানে সুন্দৰ সৃষ্টি ধ্বংস কৰা ৰক্ষা কৰিব
Hey!
আপত্তিৰ কাৰণ বাছে যাব গুৰু দাদা আইতায়া মই আৰু ভিতৰাই গুৰুদেৱৰ নিমন্ত্ৰণ ভাৰ কৰিম দুৱা ভাই মই এতিয়া যাত্ৰা কৰা গুৰু কৰিবে ভাল দাদা Stop. লাইটিংটো অকল তাৰ ৰঙাটোকে দি আছে উপস্থিত হলা মোৰ কুটিৰত এই দেৱ আছে মোৰ সংকল্প আপোনাৰ ঈশ্বৰীপে ধনু বিদ্যাৰ পোৱাৰ নিমিত্তে মই মোৰ গতিকে বিয়া কৰক মোক শিষ্য আপোনাৰ প্ৰথমে দিয় পৰিচয় কিবা জাতি কিবা নাম কাৰ পুত্ৰ সেই দেৱ কোনো পুত্ৰ মই অধিক ৰাধাৰ নাম আহিছো ভক্তিভাৱে কৰক মোক শিষ্য আপোনাৰ কি কৰিবা অধীনত ৰাধাৰ নন্দন নিজ বংশত জন্মলৈ গুৰু ৰূপে খাব খোজে মোক নাজানো নেকি হেৰ অধম বালক কেৱল ক্ষত্ৰিয় আৰু ব্ৰাহ্মণকে মই শিক্ষা প্ৰদান কৰো আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা এই গুৰুৰ শিক্ষা নিদিয়ে কোনো ক্ষুদ্ৰ সন্তানক যাওঁ কিন্তু এটি ভাগ্য কৈ যাওঁ তব সন্মুখত এই নিজ পুত্ৰ পুস্তকৰ আদি মহাধনৰূপে জগতত দিব পাৰিম অ দেৱ এই নিজ পুত্ৰ পুস্তকৰ আদি মহাধনৰূপে জগতত দিব পাৰিম কৈছে বলক যোৱা তোমালোক আগে শিকোৱা সৰকে অভ্যাস কৰা যাম মই খন্তেক পাছত চাওঁতে বহু বিশ্ব হল সময়ৰ অভাৱত নিজ পুত্ৰ অস্বস্থ ভালদৰে শিক্ষা দিব পৰা নাই যাওঁ
ময়ো নকৰ বলাম দীঘাই ভৱ কোৱাচোন পুত্ৰ কিয় তুমি পগাইছিলা এই সময়ত কিয় তেনে কথা কোৱা বাচা শিষ্যপুত্ৰ বীৰ্যপুত্ৰ নাই ভেদাভে গুৰুৱে শিক্ষাদানত নেৰাখে প্ৰভে সেই কথা নুবুজিবা তুমি সংক্ষেপতে কওঁ শুনা মাথো কৰ্ম হৈছে সুতৰ সন্তান আৰু সুতক নকৰ্মই অষ্ট শিক্ষা প্ৰদান ঘৰত লগাব সঁচাকৈ মই জানি শুনি কৰিছো মহাপাপ হে ভগৱান জানা তুমি মোৰ অভিপ্ৰায় ক্ষমিব সকলো এই পাতকে যাওঁ ময়ো নগৰ বলাম প্ৰথমে তুমি আৰম্ভ কৰা এইবাৰ ভীম আৰু দুৰ্যোধনৰ পৰীক্ষা
মূৰ্খৰ কথাত মই নধৰো কমলি সেইবাবে নিশ্চিন্তে থাকক শুনা শিষ্যসকল আজিলৈ অস্ত্ৰ পৰীক্ষা সামৰিলো মই এতিয়া সকলোটি নিজ গৃহে যাত্ৰা কৰা जाऊंगे অহংকাৰ বৰ্ষত আজি পবিহনাতে বস্তু মই কৰিবলৈ ভেস্তান্তে মই 19